আপোনালোকে জাসমিনী সকলো ওয়েলকাম জানাইছো আজি আমাৰ হেপী দিৱালী তাৰমানে হেপী দিৱালী মই ধুনীয়াকৈ সাজি কাচি ৰেডি হৈ লৈছোঁ এতিয়া মই চাকি জ্বলাম তাৰপিছত আপোনালোকক দেখাই যাম সকলো ভিডিঅ' আৰু পাপাকে তাইৰ লগত দোকানত যাই পিনে বম আনিছে সেইবিলাকো আমি জ্বলাম আপোনালোকক সকলো ভিডিঅ' দেখাম চাই থাকক ভিডিঅ'টো ইয়াত ধুনীয়াকৈ চাকি জ্বলাই পিনে কলগছৰ দিলোঁ আমাৰ ইয়াতে গছৰ পাত বহুত আছে যাৰ বাবে একো দেখা নাপাওঁ ওপৰৰ ফালে মোৰ অলপ বেছি আগলৈকে যাব ভয় লাগে চকুত কিবা পৰি যায় বুলি গছৰ পাতৰ কাৰণে ধৰি দিৱালী বুলি এবাৰ ৰাস্তা ফুৰিব আহিছোঁ দেখাইছোঁ ভিডিঅ' এয়া আমাৰ ওপৰৰ ঘৰৰ ফালে লাইট লগাব পৰা নাই কাৰণ অকণমান বাকী আছে সেইখিনি হ'লে পাৰিলোঁ হয়